ফিলিংছ বহুত হেপি আৰু বহুত বছৰৰ পৰা এটা আশা আছিলে। নমস্কাৰ সকলোকে আকৌ এটা নতুন বিশেষ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মোৰ লগত আছে আজি উৎপল দাহঁতৰ গাড়ী ল'ব এইফালে এইখিনি কাম আছে বোলে গাড়ী লোৱাৰ আগতে ন। ইয়েছ এইফালে আমাৰ শুভশ্ৰী বাই মানে নতুন গাড়ী ল'ব না। কেনেকুৱা লাগিছে ফিলিংছ বহুত হেপি আৰু বহুত বছৰৰ পৰা এটা আশা আছিলে। ত' আশাটো ফাইনেলি আজি কমপ্লিট হ'বলৈ গৈ আছে আৰু গাড়ীখন নতুন মডেল হয়। আৰু আপোনালোকক দেখুৱাম কি গাড়ী ল'লোঁ আজি। যিটো মডেল ল'ব আমাৰ নেচনছৰ এইটো ল'ব, পিয়ৰটো আজি ল'ব মানে। আছে নিউ কাৰ নিউ মডেল কেনেকুৱা লাগিছে বৌ? ভাল লাগিছে বহুত। ভাল লাগিছে না? ননন্দে লৈছে হৈ উঠিছে। আমাৰ বৌ এবাৰ ফিচালে গাড়ীত ফুৰি কেনেকুৱা লাগিছে ঘূৰি? বহুত ভাল লাগিছে। গাড়ী পচন্দ হৈছে না? এইফালে আছে শ্ব'ৰুম, চব এইবিলাক টাটাৰ গাড়ী তাৰমানে এইফালে ষ্টকত আছে নতুন গাড়ী। শুভশ্ৰী বাইদেউ যিখন গাড়ী ল'ব তাৰমানে সেইখন একে মডেল, কিন্তু এইখন হৈছে আমাৰ মানে বেটেৰীত চলে, মানে চাৰ্জিং কাৰ এখন। চাওক একে মডেল কিন্তু দেই। এইফালে মোৰ লগত আছে বৌ, আৰু বৌ এগৰাকী মেকআপ আৰ্টিষ্ট, মই আচলতে জানা নাছিলোঁ, কিন্তু এগৰাকী বৌ আছে আমাৰ মেকআপ আৰ্টিষ্ট। তেওঁ অলপমান ক'ব। নমস্কাৰ, মোৰ নাম শ্ৰীকৃতি ৰেখা গগৈ। মই এজন প্ৰফেশ্যনেল মেকআপ আৰ্টিষ্ট হয়। আপোনালোকে মোক ফ'ল' কৰিব পাৰে, ফেচবুকত হওক, ইনষ্টাগ্ৰামত হওক। তাতে মোৰ ডেছক্ৰিপশ্যনত আপোনাৰ চবখিনি মানে ফটোজ, ভিডিঅ'ছ এইবোৰ আপলোড হৈ থাকে, আপোনালোকে চাব পাৰিব। আৰু মোক লগত যদি আপোনালোকে যোগাযোগ কৰিব বিচাৰে তেন্তে আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰিব। ধন্যবাদ। স্ক্ৰীণত মই নম্বৰটো দি দিম বৌৰ, আপোনালোকে কণ্টেক্ট কৰিব যদি লাগে। আৰু আমি যিখন কাৰ ল'ম তাৰমানে অলপমান বহিছোঁ, আৰু ভাইটি অলপমান এই মানে কাৰখনৰ অলপমান সুবিধা কিছুমান কিনি ক'ব আৰু কি আছে কি নাই। ভাইটি কওকচোন। ইয়াতে যোনটো টাটাৰ লগো হয় সেইটো মানে গাড়ীটো ষ্টাৰ্ট কৰাৰ লগে লগে ইয়াতে অট'মেটিক অন হ'ব। তাৰপাছত এইখন পুছ বাটন আছে আৰু ডিছপ্লেটোও বহুত ডাঙৰ হয়। লগতে এইখন অট'মেটিক ARBM আছে, যোনটো পিছফালৰ পৰা যদি গাড়ী পোহৰ আহে এই বহুতো মানে ড্ৰাইভাৰৰ চকুত নালাগিব। লগতে এইটো ইয়াতে ছানৰুফ আছে, আপোনালোকে দেখিবলৈ পাইছে। ইয়াতে আপোনাৰ 6 স্পীড মেনুৱেল ট্ৰান্সমিশ্যনো আছে, আপোনালোকে চাব পাৰে। লগতে 3টাকৈ মুড আছে ইয়াতে। আৰু আপোনালোকে এইখিনি যোনখিনি দেখিছে ইয়াতে আপোনাৰ AC কণ্ট্ৰল হওক, হাজাৰ্ড বাটন, এইখিনি কিবা স্ক্ৰীন না হয়, এইটো টাচ ইয়াতে আপুনি অন কৰাৰ লগে লগে ইয়াতে আহি যাব। তাৰপাছত ইয়াতে আপোনাৰ 12 ভল্টৰ চাৰ্জিং চকেট আছে। ইয়াতে আপোনালোকে মোবাইল চাৰ্জ কৰিব পাৰিব। তাৰপিছত ইয়াতে আপোনাৰ গ্ল'ভ বক্স আছে ডাঙৰ, ইয়াতে 2টাকৈ কাপ হোল্ডাৰ আছে। লগতে ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ইয়াতে এয়াৰ বেগছো বহুত আছে, মানে চাৰিওপিনে। যোনটো মিটাৰটো আছে সেইটো ফুল LED হয়। LED না? আপুনি অন কৰাৰ লগে লগে তাত ওলাই আহিব। আচ্ছা, এইফালে আমাৰ কেক কাটিব বোলে। হিন্দুৰ ফটো আকৌ আচ্ছা, হিন্দুৰ ফটো দিব লাগে বোলে, মানে আমাৰ ভালে যাতে আৰু ৰাখে। আচ্ছা, এই দিব আৰু গাড়ীখন নিয়াৰ আগতে এইফালে ইঞ্চুৰেঞ্চ কৰি দিব। তো ইঞ্চুৰেঞ্চ হৈ আছে ৰেডি পূৰা না। এইফালে বৌ পূৰা কেক খাই আছে দেই। হেপী বাৰ্থডে বৌ। আজি বৌৰ বাৰ্থডে বোলে, মই গম নাপাওঁ। তো ফাইনেলি আমাৰ শুভশ্ৰীবাৰ গাড়ীখন একদম ঘৰলৈ আহি পাল। এইফালে পূজা হৈ গ'ল আৰু দি আছে মানে ফিনিচিঙত লাষ্টটো কি আৰু বহুত ভাল লাগিছে, সেয়ে গম ভালে লাগিছে। তো ঠিক আছে, যিসকলে মানে ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।